নমস্কাৰ প্ৰিয় দৰ্শক আজিৰ এই মুখামুখি অনুষ্ঠানটিত আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মোৰ লগত আছে ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মকুমাৰী কমলা বাইদেউ নমস্কাৰ ওম শান্তি আপুনি তেজপুৰৰ মধ্যসম ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ৰ পৰিচালনা কৰি আছে বৰ্তমান আপোনাৰ বিষয়ে মই কিছু গম পাই আজি এই তেজপুৰত আহিলো মই আপোনাক প্ৰথম প্ৰশ্ন কৰিম যে তেজপুৰত আপুনি কি এক্টিভিটি কৰি আছে মই জনাত আপুনি হকিদিনা জেলৰ ভিতৰত গৈ পেলাই জেলৰ যে আবাসী আছিল তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছিল বিভিন্ন ধৰণৰ কথা পাতিছিল আৰু তেওঁলোকক ৰাজ্যৰ যি মানসিক যি অভ্যাস মানসিক শক্তি প্ৰদানৰ বাবে আপুনি বহুত কাম কৰিছে এই বিষয়ে আপুনি কি ক'ব মই এই বিষয়ে যেটো জেলত আমাৰ তেজপুৰৰ জেলত মই যিখিনি সেৱা কৰিছো আজিৰ পৰা 2012 পৰা মই এটো সেৱা কৰি আহিছো জেলত সেৱা কৰিবলৈ মোক খুবেই ভাল লাগে কাৰণ তাতে যি সকল মানুহবিলাক আছে কেদি বিলাক আছে তেখেত সকলৰ যেটা টেনচন যেটো অশান্তি মানসিক অশান্তি হতাশা নিৰাশা তেওঁলোকে মেডিটেশন কোর্স কৰিলে তেওঁলোকে টেনচন ফ্ৰী হৈ যায় আৰু তাৰ পৰা ওলাই পেলাই যে তেওঁলোকৰ এটা নতুন জীৱন আৰম্ভ কৰে আৰু এটো বহুতখিনি নকৰিব পাৰে কিন্তু 90% এটো কৰে 10% নকৰিব পাৰে কিন্তু তেওঁলোকে এটা মেন্টালি ৰিলেক্স পায় মেডিটেশনৰ দ্বাৰা গতিকে এই জেলৰ সেৱা মই কৰি পেলাই খুবেই ভাল লাগে কাৰণ তেওঁলোকে মেন্টালি এটা সাপোর্ট পায় যে আমি যদি দুখ কৰিছো আমাৰ যে দুখৰ পৰা যে আমি পৰিত্ৰাণ পাব পাৰো এটা ৰাস্তা এটা ওয়ে এটা তেওঁলোকে বিচাৰি পায় আমি তাতে যেটো মেডিটেশন আমি কৰাও মেডিটেশন কৰালে কি হয় তেওঁলোকৰ এটা ৰিলেক্সেশন তেওঁলোকৰ এটা ৰিয়েলাইজেশন হয় যে আমি যে সঁচাকৈ কিবা এটা ভুল কৰিছো যাৰ কাৰণে আমি জেলত আহিছো তেওঁলোক আমি এটো শিকাও যে জেল এটো বেয়া বস্তু নহয় জেল এটা ৰিয়েলাইজেশন এটা সেন্টাৰ যে আমি নিজক ৰিয়েলাইজেশন কৰিব পাৰো তেতিয়া তেওঁলোকক এটা মেডিটেশন শিকোৱা হয় আৰু সেই মেডিটেশনত তেওঁলোকৰ যেটো আজিকালি যেটো সায়েন্টিছে ওলাইছে এটা সায়েন্সত কয় হিপনোটাইজ যে তেওঁলোকে পাষ্টৰ কৰ্মত তেওঁলোকে কি কৰিছিল কোনো নিজে নিজকে নাভাবে যে মই বেয়া কাম কৰিছো বুলি তেওঁলোকক হিপনোটাইজ কৰাৰ পিছত তেওঁলোকৰ এটা ফিলিং হয় যে মই সঁচাকৈ বেয়া কাম কৰিছো আৰু তেওঁলোকক এটো শিকোৱা হয় যে কোনটো বছৰৰ পৰা তেওঁলোকে বেয়া ফালে গৈছিল তেওঁলোকে 15 আৰু 20 বছৰৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ এটা বেয়া ৰাস্তা ফালে যাবলৈ আৰম্ভ কৰে তেওঁলোকৰ গাইড বিলাকেও দেউতাহঁতে তেওঁলোকক মানা কৰে কিন্তু তেওঁলোকে এটো বুজি নাপায় কিন্তু তেওঁলোকে জেলত অহাৰ পিছত বুজি পায় যে মই ভুল কাম কৰিছো তাৰপিছত তেওঁলোকৰ ৰিয়েলাইজেশন কৰাৰ পিছত তেওঁলোকৰ ফিলিং আই যে মই সঁচাকৈ চেঞ্জ হ'ম তাৰপিছত তেওঁলোকে লাহে লাহে তো আৰম্ভ কৰে চেঞ্জ হ'বলৈ আৰু ফাইনালি যেতিয়া তেওঁলোকে জেলৰ পৰা ওলাই যায় তেওঁলোকে এটা সম্পূৰ্ণ নতুন জীৱন আৰম্ভ কৰে এটো মই নিজে গম পাইছো তেওঁলোকে আৰম্ভ কৰে বুলি গতিকে তো মেডিটেশনৰ দ্বাৰা তেওঁলোকক এটা বেয়া কৰ্মটো হৈ গল না সডনলি কিবা এটা হৈ গৈছে কিন্তু আমি তেওঁলোকক যে আমি বেয়াটো নেদেখাই পেলাই আমি এটা ভাল সংস্কাৰ ভাল গুণ আৰু জীৱনত এটা উৎসাহ দি পেলাই এটা শক্তি দি পেলাই তেওঁলোকক আমি মোটিভেট কৰাম এটো হৈছে আমাৰ মেইন উদ্দেশ্য জেলত গৈ পেলাই এই আমাৰ এই যি প্ৰশাসন জেলৰ যি প্ৰশাসন তেওঁলোকে বহুত সহযোগ কৰি আহিছে হয় তেজপুৰ জেলত যি আমাৰ প্ৰশাসন ডিপাৰ্টমেন্ট আছে ইয়াতো কোৰ্টৰ ফালৰ পৰা তেওঁলোকে আমাক বহুতখিনি হেল্প কৰে আৰু তেওঁলোকে নিজে আমাক অফাৰ কৰে যে আপোনালোকে জেলত গৈ পেলাই মেডিটেশন কৰা তেওঁলোকে জানে যে ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় কি কাম কৰি আছে হয় আৰু তেজপুৰত অকল আমি জেলতে নহয় আমি তেজপুৰত ৰিজাৰ্ভ পুলিচ আছে ৰিজাৰ্ভ পুলিচতো গৈছিল ৰিজাৰ্ভ পুলিচতো আমি এটো শিবিৰ কৰিছো ষ্ট্ৰেছ মেনেজমেন্ট তাৰছত তেজপুৰত গোটেইখিনি আৰ্মি ষ্ট্ৰেছ মেনেজমেন্টৰ ওপৰত কেনেকৈ ধৰণৰ কাম কৰিছিল তেওঁলোকৰ যেটো পুলিচ বিলাকৰ যেটো এটা ফিল্ড আছে তেওঁলোকে 24 ঘণ্টা যেটো পাব্লিকৰ লগত থাকে
আৰু তেওঁলোকে পাব্লিকৰ লগত থাকি থাকি তেওঁলোকৰ যিটো অৰিজিনেল সংস্কাৰটো পাহৰি যায় আৰু সেই বাহিৰৰ সেই পাব্লিকৰ সংস্কাৰটো তেওঁলোকৰ ভিতৰত ক্ৰিয়েট হয় আৰু যাৰ কাৰণে তেওঁলোকে ঘৰতো সেই সংস্কাৰটো প্লে কৰে যাৰ কাৰণে ল'ৰা ছোৱালীৰ ওপৰত প্লে কৰে আৰু ল'ৰা ছোৱালীবিলাকেও মানে এটা বেয়া ৰাস্তাৰ ফালে যাবলৈ আৰম্ভ কৰে গতিকে তেওঁলোক আমি এইটো মেডিটেশ্যনৰ দ্বাৰা শিকাওঁ যে আমি প্ৰথমত আমাৰ নিজে সংস্কাৰ নিজৰ গুণ আমাৰ ব্যৱহাৰ আগৰ দিনত মানুহে এটা গাড়ীত লিখিছিলে নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় আজিকালি সেইটো আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় তেনেকা লিখা থাকে কিন্তু আজিৰ যুগত সেই আজিৰ দিনত সেই গাড়ীত সেই ব্যৱহাৰটো নাই কাৰণ কি কন্ট্ৰাক্টৰ হওক ড্ৰাইভাৰ হওক পেছেঞ্জাৰ তিনিজনৰ ব্যৱহাৰটো ঠিক নাই যাৰ কাৰণে হয় এটা ক্লেশ সৃষ্টি কৰে যাৰ কাৰণে সেই শ্লোগানে নিলিখে তো আমি এই ঈশ্বৰী বিশ্ববিদ্যালয়ৰ দ্বাৰা তেওঁলোকক আমি এই বস্তুটো শিকাওঁ যে আমাৰ নিজৰ ব্যৱহাৰৰ দ্বাৰা যে আমি এটা সমাজত যিটো আমি সেৱা দি আছো সেইটো যাতে ভাল হয় সেইটো আমাৰ ঈশ্বৰী বিশ্ববিদ্যালয় কৰিছে আৰু কৰি আহি আছে আপুনি এই আৰ্মিত কেম্পত এনেকুৱাকৈ বা আপোনাৰ যি এয়াৰ ফ'ৰ্চৰ যি আছে তাতেও বোধহয় কৰিছে আমি তেজপুৰত যি এয়াৰ ফ'ৰ্চত গড়েমাৰি আছে বেছ হস্পিটেল আৰ্মি হস্পিটেল আছে আৰু 4 কোৰৰ যিটো আৰ্মিৰ হেডকোৱাৰ্টাৰ আছে তাতো মই কৰা গোটেইখিনি দুটা প্ৰগ্ৰাম হয় তাতে এটা হৈছে ষ্ট্ৰেছ মেনেজমেণ্ট আৰু এটা হৈছে আপোনাৰ নচামুক্তৰ ওপৰত বেছিকৈ এইটো হাইলাইট কৰা হয় আৰু ষ্ট্ৰেছ মেনেজমেণ্ট আজিকালি ষ্ট্ৰেছটো চবৰে থাকে কিন্তু আৰ্মিবিলাকক বেছিকৈ ধ্যান দিয়া যায় আৰু ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ৰ পৰা আৰ্মিসকলক বেছিকৈ ধ্যান দিয়া যায় এইটো কাৰণে কাৰণ কি তেওঁলোকে যিটো 24 ঘণ্টা যিটো আমাক সেৱা দি আছে এই পাহাৰত সেই বৰ্ডাৰত থিয় হৈ পেলাই দিন ৰাত সেই তেওঁলোকক মানসিকভাৱে এটা শক্তিৰ প্ৰয়োজন হয় তেওঁলোকক কাৰণে আমি খুব ভাৱনা সদায় দিওঁ আৰু তেওঁলোকে য'তে আছে আমাৰ মেইনলি বছৰত ৰাখি পৰ্ব আহে সেই বৰ্ডাৰত থকা আৰ্মিসকলক আমি গৈ পেলাই ৰাখি পিন্ধাওঁ আৰু তেওঁলোকক আমি আশীৰ্বাদ দিওঁ আৰু তেওঁলোকে এই প্ৰচেছটো তেওঁলোকে খুবেই ভাল পায় আৰু তেওঁলোকে বিচাৰে আমাৰ তেজপুৰতো বহুতখিনি আৰ্মি ডিপাৰ্টমেণ্ট ITBP আছে তাতো আমি যাওঁ মই দেখিছো আপোনাৰ যে ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয় কৰ্মময় জীৱন আপুনি এটাৰ পিছত আন এটাৰ পিছত আন এটা এনেকুৱাকৈ কন্টিনিউ আপুনি প্ৰগ্ৰামবিলাক কৰি থাকে মই ভিতৰকৈ এটা কথা গম পাইছো এইটো আপুনি ফোকাছ কৰিলে ভাল পায় নে নাপায় মই নাজানো আপুনি এটা ভিতৰ অংশৰ পৰা মই জানিছো এইটো কিমানখিনি সত্য মই নাজানো আজি যদি কয় ভাল লাগিব মোৰ যে আপুনি আমাৰ যে বিশ্বই জানে মহিলা এগৰাকী শিৱানী বাইদেউৰ লগত কিবা কণ্টেক্ট হৈছে আপোনাৰ গতিকে আপুনি সেই শিৱানী বেহেনজিৰো এটা কিবা প্ৰগ্ৰাম ৰাখিছে মানে তাৰিখটো ফিক্স হৈছে নেকি হয় তেখেতৰ লগত মই অলপ আগতে কথা পাতিছো তেখেতে নিজে ফোন কৰি পেলাই কৈছে যে মই তেজপুৰত 18 তাৰিখে আহিম আৰু আমাৰ মানে এইটো মাহৰ 18 মানে জানুৱাৰী 2025 ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখে তেওঁ তেজপুৰত সন্ধিয়া 5টা বজাত এটা ডাঙৰ পাব্লিক প্ৰগ্ৰাম ৰখা আছে আৰু তেখেতে নিজে কথা পাতিছে যে তেওঁৰ ইচ্ছা আছে তেজপুৰত আহিবলৈ তো মই আপোনাক এটা সুযোগ দিছো আমাৰ এই মুখামুখি এই অনুষ্ঠানটিত আপুনি এটা পাব্লিকক ক'ব লাগে যে তেওঁলোকে যাতে ভাগ লয় কেনেকৈ আপুনি কৈ দিয়ক একচুৱেলি মই ৰাইজক মই তেজপুৰবাসী কওঁ কাৰণ কি নৰ্থ ইষ্ট বুলি ক'লেতো বহুতখিনি আমাক জাগা লাগিব গতিকে মই তেজপুৰবাসী বুলি কওঁ তেজপুৰবাসীৰ কাৰণে 18 তাৰিখে তেজপুৰৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী মানে 2025 ৰ 18 তাৰিখ হয় 2025 ৰ 18 তাৰিখে আপোনাৰ আবেলি 5টা বজাত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তেখেতৰ এটা প্ৰগ্ৰাম হ'ব য'ত আমি তেজপুৰৰ যিমানখিনি ভিআইপিছ বিলাক আছে সকলো বৰ্গৰ মানুহসকলক মাতা যাব স্কুল টিচাৰ হওক ইউনিভাৰ্চিটি ডিফেন্সত সকলো ফালৰ ডক্টৰছ বিলাক আছে সকলোকে আমি ইয়াতে ইনভাইট কৰিব মানে কিমান আশা কৰিছে মানে কিমান আমি তেজপুৰত মিনিমাম 2000 আমি আশা কৰিছো মানে ভিআইপি লেভেলৰ সেক্টৰত আছে তো এই প্ৰগ্ৰামটোৱে আপোনাক মানে ব্ৰহ্মকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ক আধ্যাত্মিক দিশত বহুত আগুৱাই নিব আৰু প্ৰয়োজন আছে কাৰণ এতিয়া মই দেখিছো কিছু সংখ্যক ডক্টৰেও একচেপ্ট কৰে যে মেণ্টেলি ডিষ্টাৰ্ব হোৱা মানুহবিলাক আজিকালি এইবিলাক বহুত বাঢ়ি গৈছে অসম নহয় ভাৰততে বাঢ়ি গৈছে মই জানাত যে এনজাইটি ডিপ্ৰেশ্যন এই ধৰণৰ বহুত মানসিক যিটো ভাৰসাম্য নোহোৱা হৈ গৈছে
গতিকে ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা যিবিলাক পদক্ষেপ লৈছে ভালে কথা এতিয়া মই আপোনাক দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ এই ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত মধ্য অসমত যি আপুনি এটা নেতৃত্ব দি আছে ইয়াত আপোনাৰ পৰিচালনা মতে কিমান মানে ইয়াতে ভাই বেহেন বা আৰু চেণ্টাৰ কেনে ধৰণৰ আছে ইয়াতে আপোনাৰ এনে তেজপুৰত মই আজি বহুত বছৰ ধৰি সেৱা দি আছো তেজপুৰ কানেকশ্যনত কমসে কম 14টা চেণ্টাৰ আছে কাৰণ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হেড অফিচ হৈছে কেতেকীবাৰী তেজপুৰ এটো 2000 নহয় এটো 1978 76 78 70 ফাইনালি এটো স্থাপনা হৈ গৈছে তেজপুৰত 78 পৰা তেজপুৰত এটো সেৱা চলি আছে তেজপুৰৰ পৰা এটো বিভিন্ন জাগাত ইটানগৰ হক টাৱাং হক या বমডিলা অৰুণাচল প্ৰদেশ এবিলাক জাগাতো চেণ্টাৰ খোলা হৈছে বিহুপুৰীয়া গহপুৰ বিশ্বনাথ চাৰিআলি এবিলাক খোলা গৈছে বলে সব তেজপুৰৰ পৰা খোলা আৰু ইয়াৰ পৰা আমাৰ বহুতখিনি ভগ্নীসকল গৈ তাতে সেৱা দি আছে আৰু তেজপুৰত মই বৰ্তমান আছো আমাৰ তেজপুৰত কমসে কম 200-300 ষ্টুডেন্ট বিলাক ক্লাছ কৰে টাউনৰ ভিতৰত 3টা চেণ্টাৰ আছে যত আমাৰ এডমিনিষ্ট্ৰেচন প্ৰগ্ৰাম চলি থাকে যত মই এটা গাৰণপট্টিত আমাৰ এটা অফিস আছে তেজপুৰ গাৰণপট্টি তাতে আমাৰ এটা ৰিসাৰ্চ চেণ্টাৰ বুলি কওঁ যে আমি অনেক কথাবিলাক আমি ৰিসাৰ্চ কৰো মেন্টেল হক ইয়াতো কিছুমান কাউন্সেলিংৰ হক ইয়াতো ডিফেন্সৰ কিবা মিটিং হক আমি তাতে আলোচনা কৰি পেলাই ফাইনেল ডিসিশন আমাৰ মেইন চেণ্টাৰত আমি কৰো গতিকে তেজপুৰত বৰ্তমান সময়ত বহুতখিনি সেৱা মানে বিয়পি হৈছে আৰু আপোনাৰ লগত এগৰাকী বাইদেউ আছে দেৱাহতী বাইদেউ আপোনাৰ সহযোগী দিছে দেৱাহতী বাইদেউৰ বিষয়ে আপুনি কিবা অলপ ক'ব বিচাৰে দেৱাহতী বাইদেউ তেওঁ আমাৰ লগতে থাকে আমাৰ মাজতে থাকে তেওঁ তেজপুৰৰে ছোৱালী হয় তেজপুৰৰে জীয়ৰী হয় আৰু তেওঁ যিখিনি এই সেৱাত তেওঁৰ ইন্টাৰেষ্ট এটা আছে যে আমি তেওঁক আগবঢ়াবলৈ আমি বহুতখিনি চেষ্টা কৰিছো আৰু বৰ্তমান তেওঁ ইউটিউব চেনেলৰ দ্বাৰা বহুতখিনি এনেকা টেনচন ফ্ৰী মানুহবিলাক কৰাইছে আৰু অনলাইন ক্লাছো কৰাইছে অনলাইন মেডিটেশ্যনো কৰাইছে আৰু তেওঁলোক বহুতখিনি মানুহে ভাল পাইছে আৰু সঁচাকৈ নৰ্থ-ইষ্টত বুলি কোৱা যায় তেওঁ বহুতখিনি এতিয়া আগবাঢ়ি আছে আৰু আমি আশা কৰো যে তেওঁ সদায় আগবাঢ়ি যাওক বুলি আৰু সদায় চেষ্টা থাকে আৰু তেজপুৰত আমি দুজনে বেছিভাগ আমি প্ৰগ্ৰাম আপোনাৰ সিংহভাগ প্ৰেৰণা আপোনাৰ পৰা পাইছে আৰু আপোনাৰ সিনিয়ৰ আছে এগৰাকী গায়ত্ৰী বেহেন গায়ত্ৰী বেহেনক আপুনি কেতিয়া লগ পাইছিলে গায়ত্ৰী বাইদেউক মই পাইছো 99 পৰা পাইছো 99ত মই কমে পাইছো মই তুহে আপুনি গায়ত্ৰী বেহেনৰ পৰা পালনা লোৱা হয় মই গায়ত্ৰী বাইদেউৰ পৰা পালনা লৈছো প্লাস মই গুৱাহাটী আমাৰ শিলা বাইদেউৰ পৰা পাইছো হেড আছে তেখেতৰ পৰা মই পালনা লৈছো বৰ্তমান তেখেত নাই যোৱা জুন মাহত তেখেতে শৰীৰত্যাগ কৰিছে আৰু তেখেতৰ পৰা মই পালনা লৈছো আমাৰ এতিয়া যিজন আছে আমাৰ জোন ইনচাৰ্জ জোনালী বাইদেউ তেখেতৰ পৰাও আমি পালনা লৈছো আৰু তেতিয়া যি সকল সিনিয়ৰ বিলাক আছে তেখেতক আমি পাইছো তেখেতৰ মৰমতে আমি ডাঙৰ হৈছো তেখেতৰ জোনালী বাইদেউ বেছি মৰমীয়াল হয় জোনালী বাইদেউৰ লগত মোক খুবেই ভাল লাগে বেহেনজি তেওঁৰ এটা খোলা মন আছে আৰু জোনালী বাইদেউ নামনি অসমত বহুত কাম কৰি আছে হয় জোনালী বাইদেউ তেখেতক তো মই ইমানে ভাল পাওঁ যে তেখেতৰ যেটো সেৱা তেওঁ এখিনি তেওঁ ক্লাস কৰায় বহুত মানে আকৰ্ষণীয় ক্লাস তেখেতৰ ক্লাছত মই নিজে ইমপ্ৰেস হৈ যাওঁ তেখেতৰ যেটো সেৱাটো মানে অনুমান কৰিব নোৱাৰি ইমানখিনি সেৱা কৰিছে গতিকে মই নিজে নিজকে ভাবো কি মই বহুতখিনি ভাগ্যশালী যে তেখে ইমানখিনি সিনিয়ৰ বাইদেউ সকলক মই পাইছো আৰু তেখেতৰ পালনাত মই আগবাঢ়ি আছো গতিকে মোক খুবেই ভাল লাগে তেখেতক বহুত বহুত ধন্যবাদ বাইদেউ আপুনি বহুত সময় দিলে গতিকে আপোনাক আমি পিছত লগ পাম আকৌ নিমন্ত্ৰণ কৰি আনিম গতিকে আজিৰ এইখিনি আমাৰ সময় হ'লি গতিকে আজি এইখিনিতে আমি সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ ওম শান্তি